নাই হয় তোমালোকে পিছত দুজনে কি কৰি আছা ঐ জিতু অকণমান দেখাই দিয়াচোন ষ্টেপকেইটা তাহাঁতক দাদা এনেকে এনেকে দিম নে এনেকে এনেকে দিম যেনেকে তেনেকে দিয়া গোটেইটো দিয়া আমি ভেৰাইটি শ্বট ল'ব লাগিব দীপক অলপ শ্বটটো দেখুৱাচোন যোৱা দেখাই দিয়া যোৱা দীপক চাওঁ তুমি আমাৰ ছোৱালীজনী ভালকে উলিয়াবা আকৌ ফটো ভালকে উলিয়াই আছো ৰ'বচোন আপুনি সেইখন ৰখকচোন যাওকচোন যাওক মই কিবা এটা কৰি আছো নহয় আপুনি যাওকচোন যাওক এই ছোৱালীজনী অকণমান ধুনীয়াকৈ ফ'কাছ কৰা যাতে মানে পইচাটো অলপ বেছিকৈ দিছে ন অলপ ফ'কাছ কৰা বাকী জুম কৰি দিয়ে তাকে বাকীখিনি ব্লাৰ কৰি পেলোৱা একো নাই তাই পইচাটো মেইনকৈ ইনভেষ্ট কৰিছে জিতু যাব পাৰিনে পাৰি ছাৰ 1 2 3 go হ'ব এতিয়া তাহাঁতক নাচাবি দিয়া চাহ অকণ খাই লৈ গোটেইদিন লগত খাম মানুহ অলপ কমিব দে তাৰপিছত চাহ কথা লিবি পাই এই ছোৱালীকেইজনী ৰ'দত ৰাখি নথবা আকৌ কষ্ট পাইছে নহয় খুইদেউ ইমানকৈ চিঞৰি নাথাকিব এই ৰ'দতে কৰিব লাগিব এইটো কাম মই ঘৰৰ ভিতৰত নিলে হ'ব নেকি মই যে সেইটো কাৰণে গাঁওবিলাকত শ্বুটিং কৰিবলৈ বেয়া পাওঁ ইমান দিগদাৰ ৰেডি একশ্যন দাদা আহিছে কোন আহিছে কোনটো সেইটো শেৱালি শেৱালি নাযাওঁ নেকি তোহঁতৰ ওলাই হোৱাই নাই নে আইকন আহিলে আমাৰ ওলাই অথনিতে হ'ল তই হোৱা নাই মানুহজন আহিলে নি কেতিয়াবা আহিলে গৈ গ'ল মোৰ ড্ৰেছযোৰ কেনেকুৱা লাগিছে ধুনীয়াই লাগিছে ঠিক ঠাক আছেতো আছে লিপষ্টিকখন লগাবলৈ পাহৰি থাকিলো হ'ব দে একো নাই দাদা এই শ্বটকেইটা ঠিকে আছে ন আৰে তুমি কিয় দেখাব লাগে তুমিয়ে মেইন আৰু তুমি লৈছা ন নাচালে হ'ব দিয়া ঠিক আছে দাদা মোৰখন কেতিয়াকৈ কৰিবি তোমাৰখন মই ইয়াত নকওঁ বুলি আছোঁ গম পোৱা নে তোমাক লৈ যাম লাডাখ বৰফ 3জনী ছোৱালী চিফন শাৰী একদম মানে পূৰা বেলেগ এটা মানে ফিল হ'ব তোমাক মই একদম লঞ্চ যেনেকৈ কৰিম ন একদম কৰণ জোহৰে যেনেকৈ এটা ল'ৰা লঞ্চ কৰে তোমাক তেনেকৈ কৰিম আৰু তুমি একদম চিন্তা নকৰিবা দেই তুমি একেচাতে ইয়াত থাকিব নালাগে একদম পূৰা হেৰিয়ত গুচি যাবা হলিউড সেই তুমি ডাইৰেক্ট হলিউড গুচি যাব পাৰিবা দেই ইমান দেৰি হ'ল 1 ঘণ্টা লেট একদম সময় জ্ঞান নাই দেই ছোৱালীকেইজনী তেতিয়াহ'লে আমি শ্বুটিংটো কেতিয়া কৰিম বাৰু শ্বুটিংটো কৰিম ৰ'বা তাকে লৈ আজি মিটিংখন আছিলে তাকে এহেঁতি আহোঁতে ইমান দেৰি কৰিছে দেৰি হ'ব যদি মই গৈ থাকোঁ ক'ত যাবা এই মোক অকণমান এডিটিঙত অকণমান চাই দিব লাগে তুমি এডিটিঙত যাবা ন যোৱা তুমি এডিটিঙত যোৱা অলপ কালাৰ চালাৰবিলাক অলপ উঠাই দিবা ঠিক আছে বেছিকৈ বগা কৰি দিম বেছি বগা কৰি দিবা ছোৱালীখিনি একদম মানে পূৰা বগা কৰি পেলাবা আৰু ধুনীয়াটো বিচাৰিতো ছোৱালী যোৱা দেই মই যাওঁ দেই ঠিক আছে বাই বাই দাদা আহিছে হেল্ল' বৰষা নেকি এই জানা তোমাক লৈ পেলাই মই এটা ভাল গানৰ মানে প্লেনিং কৰি আছোঁ এই ল'ৰাজন পোৱা নাই ল'ৰাজন যেতিয়া পাম মানে তোমাক খবৰটো কৰিম আৰু এইবাৰ লোকেশ্যনটো আমি এইবাৰ কাশ্মীৰ চাইডে গুচি যাওঁ নেকি অলপ মানে এতিয়া গৰমটো বেছি হৈছেতো তাত ভাল হ'ব আৰু মই এতিয়া মানে এই ক্লাইণ্ট কেইজনমানৰ লগত কথা পাতিবলৈ আহিছোঁ তোমাক পাছত ৰাতিকৈ ফোন কৰি দিবা দেই হ'ব ঠিক আছে দাদা অলপ দেৰি হ'ল বেয়া নাপাব নেক্সট টাইম দেৰি নকৰিবা আমাৰ বহুত কাম থাকেতো বাকী সকলো ৰেডি নে ৰেডি আছোঁ আমি পইচা পাতি যোগাৰ হৈছে নে সেইটো হোৱা নাই প্ৰেক্টিচ কৰি আমি ৰেডি
মেইন মালটোৱে যোগাৰ চোৱা আমাৰ বহুত কাম থাকে অকল তোমালোকৰ ইয়াতে বুলি নহয় নহয় আমি বহুত জেগা যাবলৈ থাকে গতিকে পইচাটো সোনকালে যোগাৰ কৰা তোমালোকৰ কামটো কৰিলে মানে আমি ইয়াৰ পৰা আজৰি হ'ব পাৰিম কিবা এটা হ'ব আমাক অলপ সময় দিয়ক বাৰু মই আৰু 2 দিন বাদ চাম নহ'লে আমি ইয়াৰ পৰা যামগৈ আৰু নাই নহয় ইফালে গ'লনো স্কুলত মিটিং আছে মিটিঙলৈ গৈছে কিহৰ মিটিং কিবা কভাৰ চং বনাই বোলে কিনো সেইটো আজিকালি চবে বনাই যে নাচৰ ভিডিঅ'বিলাক ভালে হৈছে দিয়া ধনী জোঁৱা এটা পাবা মানুহজন লগ পাই ভালে লাগিল কামবোৰো ভালে হ'ব চাগে আগৰ কামবোৰ দেখা নাই ইমান ধুনীয়াকৈ কৰিছে নিশ্চয় ভালেই হ'ব এতিয়া পইচা পাতি যোগাৰ কৰাহে কথা আৰু যা ৰাতি কৰি জনাবি কি কৰিব দে যা মা কিবা এটা কৰি দিয়া না কিমান পইচা ক'ৰ পৰা দিওঁ মই মাজনী মা আমাৰ যে টচ মুগাৰ ৰিহাখন বিক্ৰী কৰি দিওঁ নেকি যি মন যায় কৰ মোক সুধি নাথাকিবি পিছত লাগিলে আমি এখন বৈ ল'ম কোনোবা গ্ৰাহক পাইছ নি অকুল খুৰাহঁতক খুৰীয়ে ল'ম বুলি কৈছে তুমি এপাক গৈ আহিবাচোন ঠিক আছে দে ৰাতিপুৱা এপাক মই যাম বাৰু হেল্ল' কোৱা কি হ'ল তুমি এনেকুৱা মোৰ লগত কিয় কৰিছা চোৱা মই বহুত বিজি কভাৰ চং কৰিব ওলাইছোঁ কিমান কাম থাকে তুমি কি জানা মই নাজানো নাজানাতো কালচাৰ লাইনৰ কিবা আইডিয়া আছে জানো ৰবা দেই মাহীয়ে কল কৰিছে তোমাক মই পাছত ফোন কৰি আছোঁ হেল্ল' কওঁ কোনে ফোন কৰিছিলে ইমান বিজি যে মাহীয়ে কল কৰিছিলে কি কৰি আছানো নাই এনেই বিচনাতে পৰি কিবা ভাবি আছিলোঁ ইমানকে কি ভাবি আছানো নাই এনেই মানে ৰ'বাচোন দেই মোলৈ মানে এই প্ৰস্তুতি বাই ফোন কৰি আছে এই নেক্সট প্ৰজেক্টৰ বিষয়ে কথা পাতিব লাগে মানে ৰ'বা শুনাচোন তোমাৰ যে প্ৰজেক্টটোৰ কাৰণে ফোন কৰিছে প্ৰস্তুতি বাই তুমি মোলৈ ধুনীয়াকৈ পেকটো বনাই লোৱা নাযাবা দেই হেল্ল' ক কামটো হ'লনে নাই কিবা এটা কৰিম বুলি ভাবিলে এই ঘৰখনৰ পৰা একো এটা কৰিব নোৱাৰি কিয় যে জন্ম লৈছিলে এই ঘৰখনত মাজনী তই চিন্তা নকৰিবিচোন আবেলি দেউতাৰক মহাজনৰ ওচৰলৈ পঠাম বাৰু কিবা এটা যোগাৰ কৰিব পাৰেই বা সেইবোৰ মই একো নাজানো আজি আবেলি ভিতৰত মোক টকাখিনি লাগিব নহ'লে কিন্তু তুমি মোক নোপোৱা প্লিজ তুমি কথাবোৰ বুজিবলৈ চেষ্টা কৰাচোন একো বুজিবলৈ নাই আবেলি ভিতৰত টকাখিনি দিবা তাৰ পিছত তোমাৰ লগত কথা পাতিম শুনাচোন ইমান দেৰি হ'ল যে ঘৰত আলহী আহিছিলে সেইকাৰণে অলপ দেৰি হৈ গ'ল আৰু পূৰ্ণিমা ক'ত পূৰ্ণিমা অথনিয়ে গ'ল মানে বহুত কথা বাদ দে সেইবিলাক গ'ল চোৱা মই তাহাঁততকৈ তোমাক অলপ বেছি গুৰুত্ব দিছোঁ কাৰণ তোমাৰ মাজত মই কিবা এটা দেখা পাইছোঁ অকণমান এইফালে চোৱাচোন অলপ ৰাইট চোৱা তোমাক কাৰ ঘৰত লাগিছে নিশিতা তুমি একজেক্ট নিশিতাৰ নিচিনা দাদা মই পাৰিমনে আৰে বাবা কিয় নোৱাৰিবা কিমান ছোৱালী কিমান কি কৰিলোঁ তুমি চিন্তা নকৰা তোমাক মই ইয়াত ৰখাম কোনো মতলবে নাই তোমাক ডাইৰেক্ট গুৱাহাটী লৈ যাম আৰু এইটো চং কৰি লোৱা প্ৰথম তাৰপিছত তুমি চিন্তাই নকৰিবা পিছে তোমাৰ লগৰ কেইজনী আহোঁতে বহুত দেৰি কৰিছে সিহঁতি আহিছে আজি ইমান সোনকালে আহিলে যে নহয় মানে দাদা আমাৰ ঘৰৰ পিনে গৈছিল যে আহোঁতে লৈ আহিল বাকী তোমালোক ৰেডি নে হয় আমি ৰেডি তেনেহ'লে আমি কাইলৈতো শনিবাৰ পৰহিলৈ কামটো কৰি পেলাওঁ ঠিক আছে পইচাটো দে
দাদা আমি কি কিনিব লাগিব তোমালোকক মই এইটো ফোন কৰি পেলাই জনাই দিম তোমালোকে এইটো চিন্তা কৰিব নালাগে মাত্ৰ এই ৰিহাৰ্চেলটো ভালকৈ কৰি থাকিবা আৰু মই এতিয়া মানে যাওঁ মোৰ কাম অলপ আছে হা শ্বুটিঙৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবলৈ মানে মই যাওঁ দেই টাটা ঐ তহঁতৰ ড্ৰেছটো ৰেডি হ'ল না হ'লতো হ'ল না হ'ল ব'ল উফ আজিহে মনটো ভাল লাগিছে পা পইচাৰ লগত মোৰ যে কিমান কাজিয়া মই কি কৰিব ওলাইছো দেখিলেহে গম পাব মোৰ ঘৰত একেই অৱস্থা কিবা এটা কৰিম বুলি ভাবিলেও ঘৰৰ মানুহবোৰে একেবাৰে কৰিব নোৱাৰি অ পূৰ্ণিমা কি ড্ৰেছ লাগে কবি দেই মোৰ যে আজি টোপনিয়ে নধৰিব জান ক'ত নধৰিব ৰাতি চাগে ডাইৰেক্টৰ দাদাৰ লগত সেই এজনী মানুহজনৰ খবৰ খাতি নাই যে আমাকচোন 8টা বজাতে ওলাই আহিব কৈছিল আমনিয়ে লাগিছে পা অ পূৰ্ণিমা ফোন এটা কৰি চাইছোঁ The number you are calling is either switched off or not reachable at the moment. কালিৰ পৰাই ফোন কৰি আছোঁ ফোনটো ছুইচ অফ বুলি কৈছে ঐ মানুহজন নাহিব নি বাৰু ঐ আহিব ধৈৰ্য ধৰ ক'ৰবাত কিবা বিপদো হ'ব পাৰে ন ঐ তহঁতৰ ডিৰেক্টৰ পলাল কি পলাল মানে সিহঁতে শ্বুটিঙৰ নামত মানুহৰ পৰা বহুত পইচা উঠাইছিল কিন্তু কালি সিহঁত খৰিয়া মাৰি ধৰা পৰিল ভাগ্য ভাল আছিল মানুহে ধৰাৰ আগতে তাহাঁত পলাল কি হৈছে তোমালোকৰ মানুহ এজনে ভিডিঅ' বনাম বুলি তাহাঁতৰ পৰা পইচা তুলি মানুহজন এতিয়া পলাল ক'ৰ মানুহ আছিলে চিনি পোৱা নি তোমালোকে নাই নাপাওঁ তেতিয়াহ'লে কিয় পইচা দিছিলা চোৱা তেওঁলোকৰ নিচিনা ভণ্ড ব্যক্তি আমাৰ গাঁৱত বহুত ঘূৰি ফুৰিছে তেওঁলোকে আমাৰ সৰলতাবিলাকক দুৰ্বলতা হিচাপে লৈ আমাক ঠগি গৈছে তেওঁলোকৰ পৰা আমি সাৱধান থাকিব লাগিব আৰু তোমালোকে যে গান বনাব লৈছা পাৰ্মিশ্যন লৈছা জানো পাৰ্মিশ্যন মানে চোৱা এজন শিল্পীয়ে এটা গান বনাবলৈ যাওঁতে বহুখিনি টকাৰ লগতে বহু কষ্টও জড়িত হৈ থাকে গতিকে তেওঁলোকৰ সন্মতিৰ অবিহনে এনেকুৱা কাম কৰাটো বেয়া কথা সিদিনাখনি দুজনমান ইউটিউবাৰক পুলিচে এৰেষ্ট কৰিছে জানানে আৰু তোমালোকে এটা কথা মনত ৰাখিবা প্ৰতিভা থাকিলে এদিন প্ৰকাশ পাবই গতিকে এতিয়া মন বেয়া কৰি থাকিব নালাগে ঘৰলৈ যোৱা ঐ ব'লা ঠিক আছে ব'লা যোৱা এতিয়া দুখ কৰি নাথাকা আৰু যোৱা যোৱা